ঘৰৰ ভিতৰত ৰাখক এই 5বিধ উদ্ভিদ। নিশ্চিতভাৱে সফলতা লাভ কৰিব। বহুতে ঘৰৰ ভিতৰত উদ্ভিদ ৰাখি খুব ভাল পায়। এই উদ্ভিদবোৰে কেৱল আমাৰ ঘৰৰ সৌন্দৰ্যৰ বৃদ্ধি নকৰে, ইয়াৰ লগতে ঘৰটোৰ নেতিবাচকো নাইকিয়া কৰে বুলি বহুজনৰ বিশ্বাস আছে। জেঠ উদ্ভিদক শুভ বুলি গণ্য কৰা হয়। ঘূৰণীয়া পাতৰ জেঠ উদ্ভিদকো অতি শুভ বুলি গণ্য কৰা হয়। এই উদ্ভিদটো ঘৰৰ প্ৰৱেশ দুৱাৰৰ সোঁফালে ৰাখিব লাগে। লগতে নিশ্চিত কৰিব লাগে যাতে ইয়াৰ দূৰত্ব 1 মিটাৰতকৈ অধিক যাতে বৃদ্ধি নহয়। জেঠ স্থাপন কৰিলে ঘৰৰ ইতিবাচক শক্তি বৃদ্ধি হয় আৰু ঘৰটো সম্পদৰ বৃদ্ধি হয় বুলি বিশ্বাস কৰা হয়। তুলসী উদ্ভিদে নেতিবাচকতা দূৰ কৰে। তুলসী উদ্ভিদক শাস্ত্ৰত অতি পবিত্ৰ বুলি গণ্য কৰা হয়। এইটো বিশ্বাস কৰা হয় যে ঘৰত তুলসী ৰাখিলে ঘৰৰ নেতিবাচকতা আঁতৰ হয়। চৰ্দি আৰু কাহৰ পৰা আৰম্ভ কৰি ৰোগৰ প্ৰতিৰোধ কৰিবলৈ ইয়াৰ পাত ব্যৱহাৰ কৰা হয়। কিন্তু কেতিয়াও দক্ষিণ দিশত তুলসী ৰাখিব নালাগে। মানি প্লেণ্টক লক্ষীৰ ৰূপ বুলি গণ্য কৰা হয়। মানি প্লেণ্টক লক্ষীৰ আন এটা ৰূপ বুলি গণ্য কৰা হয়। ঘৰত মানি প্লেণ্ট স্থাপন কৰিলে মা লক্ষী সন্তুষ্ট হয় আৰু পৰিয়ালৰ উপাৰ্জনৰ নতুন উৎস মুকলি হয়। মানি প্লেণ্ট যিমানে সেউজীয়া হয়, আপোনাৰ ঘৰৰ অৰ্থনৈতিক পৰিস্থিতি সিমানেই ভাল হয়। ইয়াক সদায়ে দক্ষিণ বা পূব দিশত ৰাখিব লাগে। ই ঘৰটোৰ স্থাপত্যৰ ত্ৰুটিবোৰ আঁতৰ কৰে। স্বামী উদ্ভিদে ৰোগ নিৰাময় কৰে। শনি দেৱতাৰ সৈতে স্বামী উদ্ভিদৰ সম্পৰ্ক আছে বুলি বিশ্বাস কৰা হয়। ইয়াক ঘৰৰ মূল দুৱাৰত স্থাপন কৰিব লাগে আৰু দৈনিক পূজা কৰিব লাগে। স্বামী ৰোপণ কৰিলে যিকোনো ৰোগ আঁতৰ হয় আৰু ঋণ ৰক্ষা পায় বুলি বিশ্বাস কৰা হয়।